ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ আচাৰ ব্যৱহাৰক লৈ আজি সঞ্চালক প্ৰধান জি.পি. সিঙে বৃহৎ মন্তব্য কৰিছে। অসম আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াই ব্যৱহাৰ সলাব লাগিব এতিয়াৰে পৰা আৰু দুৰ্নীতিত লিপ্ত থকা আৰক্ষীকো সকিয়নি প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। জি.পি. সিঙে আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছে আৰক্ষী সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। এতিয়া অসম আৰক্ষীলৈ আহি পৰিছে সতৰ্কবাণী, কিয়নো ব্যৱহাৰ সলনি কৰিব লাগিব এতিয়া অসম আৰক্ষীয়ে। একাংশ আৰক্ষীক সকিয়নি আৰক্ষী সঞ্চালক প্ৰধানৰ। ইপিনে দুৰ্নীতিত লিপ্ত থকা আৰক্ষীকো সকিয়নি প্ৰদান কৰিছে জি.পি. সিঙে। লগতে থানাৰ নাগৰিক সমিতিৰ সন্মিলনত আৰক্ষীৰ ব্যৱহাৰক লৈ মন্তব্য কৰিছে জি.পি. সিঙে। কিদৰে জনতাৰ সৈতে সুসম্পৰ্ক গঢ়িব পাৰি সেয়া গুৰুত্ব দিয়ক। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰক্ষীৰ অধীক্ষক সকলোকে জনসম্পৰ্ক ভালে ৰখাৰ আহ্বান জনাইছে জি.পি. সিঙে। ইপিনে ব্যৱহাৰ সলনি কৰিব লাগিব প্ৰতিজন অসম আৰক্ষীয়ে ইয়াৰ পৰা। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। অবৈধ ট্ৰেডিং চক্ৰৰ সৈতে জড়িত কোনো অপৰাধী এতিয়া সাৰি যাব নোৱাৰিব। তথ্য প্ৰমাণ পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কঠোৰ শাস্তি দিয়া হ'ব। এইবাৰ অবৈধ ট্ৰেডিং চক্ৰৰ বিৰুদ্ধে মাত মাতিছে ডিজিপি গৰাকীয়ে। ডিজিপি গৰাকীয়ে উল্লেখ কৰিছে যে XYZ কোনোৱে বাচি যাব নোৱাৰিব এতিয়া অবৈধ ট্ৰেডিং চক্ৰৰ লগত জড়িত যদি হৈছে, সেয়া দীপাংকৰ বৰ্মনেই হওক বা সুমি বৰা বা বিশাল ফুকনেই হওক। লৈ আহিছোঁ সবিশেষ খবৰ এই মুহূৰ্তত। জনাই আছোঁ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। অবৈধ ট্ৰেডিঙৰে জড়িতসকলক সকিয়নি ডিজিপিৰ। ঘটনাত জড়িত XYZ সকলো পৰিব এতিয়া জালত আৰু অসম আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। টেকনিকেল ইনভেষ্টিগেশ্যন কৰা হ'ব এতিয়া সমগ্ৰ ঘটনাৰ আৰু প্ৰমাণ অনুসৰি লোৱা হ'ব এতিয়া একশ্যন। অবৈধ ট্ৰেডিঙেৰে জড়িতসকলক সকিয়নি দিছে এতিয়া ডিজিপি। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ। সলনি হ'ল ৰেচন কাৰ্ডৰ আবেদনৰ নিয়ম। ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নতুন পদ্ধতিৰে এবাৰ নতুন ৰেচন কাৰ্ড লাভ কৰিবলৈ আপোনালোকে আবেদন কৰিব লাগিব। যিহেতু ৰাজ্যৰ 20 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু কি পদ্ধতিৰে ৰেচন কাৰ্ড আবেদন কৰিব বা কি নথি পত্ৰৰ প্ৰয়োজন হ'ব লৈ আহিছোঁ বিতংভাৱে এই মুহূৰ্তত। জনাই আছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব এতিয়া ৰেচন কাৰ্ডৰ সুবিধা। 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড আৰু বছৰি 4 লাখ টকাৰ তলৰ উপাৰ্জনকাৰীও লাভ কৰিব এতিয়া ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5টাকৈ সুবিধা। ইপিনে বিনামূলীয়া ৰেচন চিকিৎসা, জীৱন বীমা, অৰুণোদয় আঁচনিও লাভ কৰিব এতিয়া হিতাধিকাৰীয়ে। ইপিনে অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল। লগতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকে লাভ কৰিব এতিয়া আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। ৰেচন কাৰ্ডৰ আবেদনৰ বাবে এতিয়া বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। আবেদন পত্ৰৰ লগত হিতাধিকাৰীয়ে সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি। পৰিয়ালৰ মুৰব্বীৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব এতিয়াৰে পৰা। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা 20 লাখ লোকে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিতো। জনাই আছোঁ ডাঙৰ খবৰ। পুনৰবাৰ কেতবোৰ নীতি নিয়ম সলনি কৰা হৈছে ৰেচন কাৰ্ড হিতাধিকাৰীলৈ। আৰু এতিয়ালৈ আহিছোঁ দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। 18 নম্বৰ কিস্তিৰ ধন কেতিয়া পাম বুলি আপুনি আশা কৰি আছে নেকি? 18 নম্বৰ কিস্তিৰ ধন অতি সোনকালে মুকলি কৰি দিব এতিয়া কেন্দ্ৰীয় চৰকাৰে। আৰু যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ নীতিৰ ধন লাভ কৰা নাই, তেওঁলোকৰ বাবে বিশেষ খবৰ এই মুহূৰ্তত যে PM কিষাণ নীতিৰ অংশীদাৰ হ'ব পাৰিব। আৰু সমান্তৰালভাৱে যিসকল লোকে অংশীদাৰ হোৱা নাই, তেওঁলোকেও নতুনকৈ অংশীদাৰ হ'ব পাৰিব। যোৱা 2 বছৰ ধৰি বিশেষ ছাৰ্ভে কৰি আছে আৰু এই ছাৰ্ভেৰ জৰিয়তে ভুৱা কৃষকসকলৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ বাবদ ভুৱা কৃষকসকলে PM কিষাণ নীতিৰ ধন লাভ নকৰে আৰু যোৱা 17 নম্বৰ কিস্তিতে এই ভুৱা কৃষকসকলৰ নাম কৰ্তন কৰিছে। ইয়াকে লৈ আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ। জনাই আছোঁ সবিশেষ এই মুহূৰ্তত। এতিয়া PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰে আহিব ভাল খবৰ।
অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন আৰু হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ আপুনি EKYC কৰাটো বাধ্যতামূলক আৰু PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি এতিয়া EKYC। অনলাইনতো কৰিব পাৰিব আপুনি EKYC আৰু CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি EKYC। লগতে EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে এতিয়া ৰাজ্য চৰকাৰে। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ আন এক ডাঙৰ খবৰ। মাটি বাৰীৰ নাম জাৰি কৰাক লৈ আপুনি আৰু চিন্তা কৰিব লগা নাই। পিতৃৰ পৰা পুত্ৰলৈ নামজাৰি কিদৰে কৰিব বা কন্যাৰ নামত মাটি বাৰী কেনেকৈ নামজাৰি কৰিব, কিদৰে মাটি বাৰীৰ ভাগ বিতৰণ কৰিব, এই সকলোবোৰ এতিয়া সহজ হৈ পৰিব। কিন্তু কিদৰে সহজ হৈ পৰিব? 2 অক্টোবৰলৈ অপেক্ষা মাত্ৰ, হাতত কেৱল 24 দিন সময় আছে। আহি আছে মিছন বসুন্ধৰা 3.0। জনাই আছো সবিশেষ এই মুহূৰ্তত। মাটিবাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছতে এতিয়া চৰকাৰ সাজু হৈছে 3.0ৰ বাবে। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটিবাৰী সম্পৰ্কীয় সকলো কাম কাজ আৰু বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। লগতে নামজাৰি বটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব আপুনি আৰু অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ। আৰু খাজনা লোৱাৰ সন্দৰ্ভতো চৰকাৰে আনিছে বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব আপুনি খাজনা। আৰু এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন এতিয়া কেবিনেটৰ। আৰু খাজনা দিয়াৰ সন্দৰ্ভতো এতিয়া বহু লোক অসুবিধাত পৰিছে। সেয়েহে খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে ৰাজ্য চৰকাৰে। আৰু খাজনা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব এতিয়া মৌজাদাৰসকলে। আৰু খাজনাৰ বাবে মাটিগৰাকীয়ে নাম পঞ্জীয়ন কৰাটো হৈ পৰিছে এতিয়া বাধ্যতামূলক। অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব এতিয়া মৌজাদাৰসকলে।